वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 19 শাওন মঙলবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 5 আগষ্ট 2025 চন, ভাৰতীয় আজি 14 শাওন আৰু মোং 10 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:53:04 আৰু সূৰ্যাস্ত সন্ধ্যা 6:03:33। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা একাদশী তিথি, দিনৰ 1:12:48 আজিৰ নক্ষত্ৰ হ'ল জ্যেষ্ঠা, দিনৰ 11:23 আছে। আৰু আজিৰ যোগ হ'ল ইন্দ্ৰযোগ, দিনৰ 7:24:18 কৰণ হ'ল বৃষ্টিকৰণ। ইন্দ্ৰযোগত জন্মজাতক ধনী, সুখী, অল্পায়ু, ৰোগী, গুণী হয়। আৰু কৰণ হ'ল বৃষ্টিকৰণ। আৰু এতিয়া চাওঁ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধাদিত্য ৰাজযোগ কৰি কৰ্কট ৰাশিত বহি আছে। বৃহস্পতি আৰু শুক্ৰ মিথুন ৰাশিত যুতি হৈ আছে। শনি আছে আজি মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহ ৰাশিত, আৰু আজি মংগল আছে কন্যা ৰাশিত, চন্দ্ৰ আছে বৃশ্চিক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ বৰুণ যোগ, দেৱাৰীগণ, হৰিণৰ অস্থি, অস্তোত্তৰী শনি আৰু বিংশোত্তৰী বুধৰ দশা। দিনৰ 11:23 ধনুক ৰাশি, ক্ষত্ৰিয় বৰ্ণ, গন্ধৰ্বৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 3মহীয়া পতিহীনা যোগ, মতান্তৰে 7দিনীয়া শুভগা যোগ, মৰণোত্তোক একপাদ, দিনৰ 1:12:48 2 পাদ। যাত্ৰা আজি নাই, পাপ যোগ আদি দোষ আছে। আৰু দিনৰ 1:12:48 তীৰ্থমিত যোগ, যাত্ৰা শুভ, উত্তৰ পূবে যাত্ৰা নাই। আৰু আজি যিহেতু মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুৰ আৰু যাত্ৰা মংগলৰে এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্মত দীক্ষা, যোগিনী আজি অগ্নিকোণত আৰু দিনৰ 1:12:48 নৰিত্ৰ কোণত। খাদ্যত আজি উৰহী আৰু দিনৰ 1:12:48 পুৰৈ শাক খোৱা নিষেধ। আৰু আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:04:42 পৰা 2:41:28 আৰু কাল ৰাত্ৰি নিশা 7:18:14 পৰা 8:42:28 আছে। আজিৰ অমৃত যোগ হ'ল দিনৰ 7:35 পৰা 10:10 12:45 পৰা 2:28 আৰু 3:20 পৰা 5:43 ৰাতি 6:39 আছে সন্ধ্যাৰ সময়ত। 8:52 পৰা 11:05 1:19 পৰা 2:47 শেষ নিশা। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু আজি একাদশীৰ একদিষ্ট সন্দীপন, দ্বাদশীৰো আজি সন্দীপন আছে। পবিত্ৰ একাদশীৰ আজি উপবাস। পূৰ্ব দিনৰ 11:42:12 পৰা আজি দিনৰ 1:12:48 একাদশী আছে। আৰু দিনৰ 1:12:48 সময়ৰ ভিতৰত শ্ৰী শ্ৰী কৃষ্ণৰ গন্ধৰ্বাচৰিত জোলন যাত্ৰা আৰম্ভ। শ্ৰাৱণী শুক্লপক্ষে তু একাদশ্যাদি পঞ্চকে হিন্দুলোৎসৱং কাৰ্যং চতুৰ্বৰ্গভিভূষণ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, সাংস্কৃতিক সমাজ সংস্কাৰক, বিশিষ্ট শিক্ষাবিদ, পাঠশালাৰ ধৰণীধৰ গোস্বামী আৰু কাঠনিবাৰী ঘাট স্ৰষ্টা ৰঙাজিয়াৰ কবি মহিম বৰাৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ আকস্মিক বিপদৰ ভয়, বৃষ শোক সংবাদ, মিথুন নিৰ্যাতনৰ ভয়, কৰ্কট শাৰীৰিক কষ্ট, সিংহ ভ্ৰমণ লাভ, কন্যা বন্ধুৰ সমাগম, তুলা প্ৰতিবেশীৰ বিবাদ, বৃশ্চিক মানসিক কষ্ট, ধনু শুভ মিশ্ৰফল, মকৰ ব্যয়বহুলতা, কুম্ভ আশাৰ সঞ্চাৰ, মীন অৰ্থক্ষতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।